হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ আগত কেইটামান বেবী প্ৰডাক্ট দেখুৱাম। এই প্ৰডাক্টকেইটা বহুতো ইউজফুল হয়। আপোনালোকৰ যদি ঘৰত নাইবা ফেমিলিত কোনোবা বেবী আছে তেন্তে ভিডিঅ'টো আপোনালোকে চাব পাৰে। এই প্ৰডাক্টকেইটা মানে মই মোৰ ছোৱালীজনী ইউজ কৰোঁ দেই, সেইকাৰণে মই বোলো আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ। এইটো দেখিছেনে, এইটো হৈছে মাদাৰ স্পাৰ্চা। এইটো মস্কিটো ৰোল অন হয়। এইটো মানে কাপোৰত লগাব লাগে, এনেকৈ 4 টোপাল লগাব লাগে বুলি তাত লিখা থাকে, কিন্তু মই 2 টোপালে লগাওঁ। এইটো চিত্ৰনলা, তাৰপৰা লেমন গ্ৰাছ, তাৰপিছত নিম অইল তেনেকৈ দি বনাইছে হয়, সম্পূৰ্ণ অৰ্গেনিক হয়। এইটো মানে শিশুটি হাৰ্টতো কোনো প্ৰভাৱ নেপেলায়। এইটো লগালে আপোনাৰ মহে নেকামুৰে, নহ'লে মোৰ ছোৱালীজনী মহে কামুৰি গোটেই মানে পকি যোৱা নিচিনা হৈ যায়গৈ, নুশুকায়। ক্ৰীম লগালেও ভাল নহয়, সেইকাৰণে মই এইটো প্ৰডাক্ট ইউজ কৰিছোঁ। এতিয়া মানে ভাল পাইছে তাই। তাৰপিছত এইটো হৈছে মামা আৰ্থৰ ছানস্ক্ৰীম হয়। ছানস্ক্ৰীমটো আপোনাৰ আমি সৰু ল'ৰা ছোৱালীক বহুতে ভাবে যে নলগালেও হয়, কিন্তু সেইটো নহয়, লগাবই লাগে। নহ'লে সিহঁতৰ স্কিনত বহুত মানে এফেক্ট কৰে, কাৰণ সিহঁতৰ স্কিনটো কুমলীয়া নহয়। সেইকাৰণে মোৰ ছোৱালীজনী এতিয়া ঠাণ্ডা দিনত মানে আমি ৰ'দত থৈ দিওঁ নহয়, ঠাণ্ডা দিনত ৰ'দ ল'ব লাগে যিহেতু ডি ভিটামিনৰ কাৰণে, তাত খেলিবলৈ দিছিলোঁ। কিন্তু তাই মুখখন গোটেই এডোখৰ ক'লা এডোখৰ বগা এনেকৈ হৈ গৈছিলে। তাৰপৰা ডক্টৰে ছানস্ক্ৰীম ল'বলৈ ক'লত মই এইটো ল'লোঁ। আৰু মই এতিয়া তাইক আৰু এটা বডি লোশ্যন ইউজ কৰোঁ। সেইটো হৈছে এইটো CB হাইড্ৰা বুলি কয় এইটো ব্ৰেণ্ড। তাৰপিছত এইটো আকৌ মোক ডক্টৰে প্ৰেছক্ৰাইব কৰি দিয়া হয়। এইটো মানে তাইৰ অলপ স্কিনত এবাৰ প্ৰব্লেম হৈ গৈছিলে, তেতিয়া এইটো দিয়া ডক্টৰে, আৰু তেতিয়াৰ পৰা মই এইটোৱে ইউজ কৰি আছোঁ। আগতে যিহেতু তাইক মই হিমালয়ান ব্ৰেণ্ডৰ মানে সকলো বস্তু হিমালয়ানেই ইউজ কৰিছিলোঁ তাইৰ কাৰণে, যেনেকৈ বডি ৱাছ, শ্বেম্পু, বডি লোশ্যন হওক সকলো। তাৰপিছত মোৰ হিমালয়ান ব্ৰেণ্ডটোৱে বহুত তাইক মানে চুলি হৈ গ'ল, তাৰপিছত তাইৰ স্কিনতো বহুত প্ৰব্লেম হৈ গ'ল। তাই এবাৰ স্কিনটো মানে একদম তলৰ যে যিবিলাক হিৰ থাকে, হিৰবিলাক মানে ওলাই যোৱা নিচিনা এনেকৈ নীলা হৈ গৈছিলে। মই বহুত ভয় খাইছিলোঁ, ডক্টৰৰ ওচৰলৈ নিলোঁ। ডক্টৰে তেতিয়া এইটো বডি লোশ্যন প্ৰেছক্ৰাইব কৰিলে। এইটো অলপ কষ্টলি হয় দেই, 690 হয় এইটো দামটো। তাৰপৰা তেতিয়াৰ পৰা মই এইটোৱে ইউজ কৰি আছোঁ, কাৰণ তাইৰ স্কিনটো এতিয়া কিন্তু সম্পূৰ্ণ মানে ধুনীয়া হৈ গ'ল। আৰু মানে বহুত ভাল হয়, এইটো ৰিজাল্টটো বহুত ভাল হয়। যেনেকুৱা মানে তাৰ দামটো বেছি, সেনেকৈ তাৰ কামো বহুত মানে ভাল। আৰু এইটো আপোনালোকে ইউজ কৰি চাব পাৰে। এইটোৱে কিন্তু মোক বহুত মানে তাইৰ স্কিনটো বহুত ভাল কৰি দিলে। নহ'লে আগতে মানে বৰ বেলেগ হৈ গৈছিলে, এবাৰ মই বহুত ভয় খাইছিলোঁ। মই ডক্টৰক সুধিলোঁ, ডক্টৰে মোক এতিয়া হিমালয়ানটো সলনি জনচন প্ৰডাক্ট ইউজ কৰিব পাৰি বুলি কৈছে। সেইকাৰণে মই এতিয়া জনচনেই ইউজ কৰিছোঁ। ক্ৰীম হওক, বডি ৱাছ, চাবোন এইবিলাক, আৰু শ্বেম্পু কিন্তু মই ডক্টৰে যিটো প্ৰেছক্ৰাইব কৰি দিছিলে তাইক, সেইটোৱে ইউজ কৰিছোঁ। শ্বেম্পুটোৰ নাম হৈছে স্পু। মই এতিয়া দেখুৱাইছোঁ ভিডিঅ'টোত, এইটো দেখিছে নহয়। এইটো 300 কিবা এটা আছিলে দেই দামটো। তাৰপিছত এই শ্বেম্পুটো কিন্তু বহুত ভাল হয়, আপোনালোকে যদি ইউজ কৰিব বিচাৰে ইউজ কৰিব পাৰে।